ইমান বিশাল জলধাৰাৰ মাজত ইমান অতিকায় মৎস্যৰ মোৰ কোনোদিনে হোৱা নাই দৰ্শন। এই মৎস্য হবই নোৱাৰে। মই বুজিব পাৰিছো প্ৰভু নাৰায়ণে পুনৰ এই ৰূপ লৈ মোক কৰিছে চালনা। হে প্ৰভু, ৰক্ষা কৰা দাসক তোমাৰ। এই মহাজ্ঞান রাজা তোমাকে আগমনে মই বিশ্বরূপে দেব নারায়ণ। প্রভু, হে প্রভু, আপুনি কিয় এই রূপ ধারণ কৰিব লগা হ'ল? সোণৰ ৰাজা আজিকাল ৰাতি আজি শেষ ৰাতিতে মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো চেহেৰা নাথাকিব। হয়তো বিলম্বে স্বজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আহিছে। মহাপ্ৰলয়ৰ সময়ত ৰূপ মানে থাকিব আৰু তাত তাৰ একাধিক প্ৰাণীয়ে সংহাৰ কৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি সংহাৰ কৰি পুনৰ মৎস্যৰূপ ধাৰণ কৰি চাৰিবেদ কৰিম উদ্ধাৰ।